মানে আমি স্ক্ৰিনিং কৰিছোঁ গতিকে আমাৰ কিমান সংখ্যক শিক্ষক শিক্ষয়িত্ৰী শিক্ষকতাৰ উপৰি তেওঁলোকে LICৰ এজেণ্ট বা সাংবাদিকতা বা অন্যান্য বেলেগ কামত নিয়োজিত হৈ আছে আৰু আমাক ছাৰ্ভিচ ৰুলে যিখিনি পাৰ্মিট নকৰে যিবিলাক এক্টিভিটিজ পাৰ্মিট নকৰে তাত চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। অংশ এটা আমাৰ এতিয়াও বাকী আছে। আমি বৰাক উপত্যকাৰ 3খন জিলা, হোজাই জিলা, চাউথ শালমৰা জিলা আৰু বৰপেটা জিলাৰ কিছু নিৰ্দিষ্ট বৰপেটা আৰু মৰিগাঁও জিলাৰ নিৰ্দিষ্ট সংখ্যক বিদ্যালয়ত আমি বানপানীৰ কাৰণে গুণোৎসৱ অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। কিন্তু আমি পৰিকল্পনা কৰিছোঁ আমি 2 দিন দেৰিকৈ হ'লেও আমি গুণোৎসৱ অনুষ্ঠিত তাতে কৰিমেই আৰু এই সকলো ফলাফল সংগ্ৰহ কৰাৰ পাছতহে ইয়াৰ সামগ্ৰিক মূল্যায়নটো আমি কৰিম। নাই গুণোৎসৱ অনুষ্ঠিত হৈছে, গুণোৎসৱৰ সকলো বহি আমি ইতিমধ্যে পাইছোঁ। য'ত গুণোৎসৱ অনুষ্ঠিত হোৱা নাই তাৰ কাৰণে আমি ৰখিব লাগিব। গতিকে বৰাক উপত্যকা, হোজাই, চাউথ শালমৰা এই জিলাৰ কাৰণে আমি ৰখিব লাগিব আৰু তাত আমি গুণোৎসৱ অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। আমি কৈছোঁ যে 2 দিন দেৰিকৈ হ'লেও তাত আমি গুণোৎসৱ অনুষ্ঠিত কৰিম।